নমস্কাৰ ৰাইজ, পলমকে হ'লেও অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ দেই সকলোকে। পিছে বিহু লাগিছেনে আপোনালোকৰ? আমাৰ পিছে লাগিছে দেই। এইফালে দেখিছে আমাৰ নাচনী ততেই নাই, ৰাস্তাত যাওঁতেও নাচি নাচি গৈছে। আমি গৈছিলোঁ ৰাতি বিহু গাবলৈ। অসমীয়া চেনেহৰ হেঁপাহৰ ৰঙালী বিহুটো ননচাকেনো কেইদৰে পাৰ কৰোঁ, সেইকাৰণে ভাবিলোঁ সকলোৱে মিলি জেং বিহুকে গাওঁ। আৰু পিছে এই বছৰে প্ৰথম নহয় দেই, আমি প্ৰতি বছৰে বোৱাৰী জীয়ৰী সকলোৱে মিলি ৰাতি জেং বিহু গাবলৈ ওলাই যাওঁ। দিনত যিহেতু সকলোৱে ব্যস্ত হৈ থাকে কামে কামে, নচাৰ লগতে খোৱাটো মেইন দেই। এইফালে আকৌ দিয়াৰ লগে লগে নাৰিকলৰ লাডুত আমাৰ নাচনীসকলে মাখি পৰা দি পৰিছে। এইফালে ময়ো লৈ ল'লোঁ। আৰু এইফালে চাওক, নাৰিকলৰ লাডুত দিয়াৰ লগে লগে খতম কৰি দিলে। গৃহস্থই আকৌ ভিতৰৰ পৰা উলিয়াই আনি দিব লগা হৈছে। আৰু এইফালে আকৌ আমাৰ বৌ আৰু খুৰীয়ে অভিযোগ কৰিছে দেই, মই বোলে তেওঁলোকক ভিডিঅ'ত নুলিয়াওঁৱেই। এইফালে এয়া হৈছে আমাৰ খুৰী আৰু এইফালে এগৰাকী হৈছে আমাৰ বৌ। এয়া চাওক, নাৰিকলৰ লাডু খতম কৰিলে এইফালে আকৌ চানাকেইটাও চুচি বাচি খাইছে। প্লেটত থকা ফুলকেইপা উলিয়াইহে আহিছে। মানে ঘূৰি আহিয়ে ওচৰৰ খুৰীহঁতৰ ঘৰত সোমালোঁ। যোৱা 5 তাৰিখে পালেঙিত হৈ যোৱা NKTV বসন্ত ৰং অনুষ্ঠানটি সেইদিনা টিভিত দিছিলে, তাকে চাবলৈ খুৰীহঁত সোমালে, ময়ো লগতে সোমালোঁ। বাৰু আজিলৈ আহিছোঁ দিয়ক, আকৌ লগ পাম নেক্সট এটা মিনি ব্লগত। আজিলৈ বাই।